মই মেখেলা চাদৰ পিন্ধিছো আৰু মই এটা মৰম লগা ডাইলগ কওঁনে তাই দাইলখন বৰ টেষ্টি বনাও দে তাই বনোৱা দাইলখন খালে মাছ মাংস খাবলৈ মনে নাযায় তেজপুৰ মহাবিদ্যালয়ৰ সমূহ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি গংগাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন আপলোড কৰে হ্যাশট্যাগ গংগাটো লিখিব দেই তেতিয়া অন্তত আমাৰ এই প্ৰচাৰৰ যিটো আমি এটা চেষ্টা চলাইছোঁ সেইটো সফল হোৱাত সহায় হ'ব কাৰণ আমি অসমীয়া মানুহকেইজনীয়ে যদি আমাৰ নিজৰ অসমীয়া মাধ্যমবোৰৰ প্ৰচাৰ প্ৰসাৰ নকৰোঁ বেলেগে তহিলমান কৰি নিদিয়ে আমি নিজে কৰিব লাগিব নহয় গতিকে আটাইকে আমি অনুৰোধ জনাইছোঁ শিক্ষাগুৰুসকলকো অনুৰোধ জনাইছোঁ নিজৰ সন্তানক লৈ নিজৰ পৰিয়ালৰ আটাইকে লৈ গংগা ছবিখন উপভোগ কৰিবলৈ আহক যদি কিবা ত্ৰুটি থাকি যায় আমাক ক'ব আমি অনাগত দিনত আৰু ভাল ভাল চিনেমা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম তেতিয়া উৎসাহিত হ'ম আৰু অসমীয়া চিনেমাৰ জয়যাত্ৰা তেতিয়াহে হ'ব যেতিয়া আমি চাবলৈ যাওঁ যেতিয়া বেছি চাবলৈ যাম তেতিয়া মাৰ্কেটখন ডাঙৰ হ'ব তেতিয়া আৰু বেছি আমি টেকন'লজিকেল ডেভেলপমেণ্ট কৰিব পাৰিম যেনেকৈ আমি বাহিৰৰ ছবিবোৰত দেখোঁ যে খুব সকলো ধৰণৰ পৰা পাৰফেক্ট লাগে নহয় দেখাত কিন্তু আমি ক'ৰবাত ক্ষেত্ৰত ৰৈ যাওঁ কাৰণ আমাৰ মাৰ্কেটখন ইমান ডাঙৰ নহয় আৰু সেই মাৰ্কেটখন ডাঙৰ হ'বৰ কাৰণে আমি প্ৰতিখন চিনেমা চাব লাগিব অসমীয়া চিনেমাখন গংগাৰ কথাই কোৱা নাই এই দীঘলীয়া বিৰতিৰ পাছত গংগাইদি আৰম্ভণি হয় যিমান অসমীয়া চিনেমা আহে যুৱ প্ৰজন্মক অনুৰোধ জনাইছোঁ যে প্ৰথমতে নিজৰ ভাষা সংস্কৃতিক ভাল পোৱাৰ স্বাৰ্থত আমি চাবলৈ যাওঁচোন কাৰণ যদি আমি নিজৰ মাতৃভাষাটোক ভাল নাপাওঁ আনৰ ভাষা এটা কেনেকৈ ভাল পাওঁ যদি আমাৰ নিজৰ মাক আমি ভাল নাপাওঁ বেলেগৰ মাকক ভাল পাব পাৰিম জানো গতিকে মাতৃভাষা যদি আমাৰ মা হয় তেন্তে আমি মাতৃভাষাৰ গোটেই সৃষ্টিসমূহক আমি সেইখিনি আদৰ দিয়া হওঁ আৰু তেজপুৰৰ যিহেতু প্ৰথমতে ক'লোৱেই সংস্কৃতিৰ নগৰী তেজপুৰ গতিকে সংস্কৃতিৰ ধ্বজাখন সদায় উৰি থাকে তেজপুৰৰ আকাশে বতাহে আৰু এইখিনি ল'ৰা ছোৱালীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁলোকে অনাগত দিনত এই অসমীয়া শব্দটো অসমীয়া জাতিৰ যিটো গৌৰৱ সেই গৌৰৱটো সদায় জীয়াই ৰাখিবলৈ সক্ষম হ'ব অলপ দীঘলীয়াকৈ ক'লো কথাখিনি কিছু অলপ আৱেগিকো হৈ যোৱা যায় যেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ আহে এটা সংলাপ ঠিক নহয় এটা সাৰাংশ ছবিখনৰ মোৰ চৰিত্ৰটো ছবিখনৰ বিষয়বস্তুটোৰ ওপৰত সেইখিনি কৈ দিওঁ নহয় যিহেতু শিক্ষা চলিয়ে আছে গতিকে আমি বৰ বেছি দীঘলীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিলে অকণমান মানে বিজুতি ঘটে বুলি বৰ চিন্তা লাগে মোৰ যাতে পঢ়া শুনাত ক্ষতি নহয় আৰু তাৰ মাজতে আচলতে আমি এনেধৰণে যে আহিবলগীয়া হৈছে কেতিয়াবা আমাক কয় যে স্কুল কলেজে কিয় যাব লাগে এইকাৰণে যাব লাগে এই আৱেগটোৰ কাৰণে যাব লাগে এই যে অসমীয়া চিনেমা বা অসমীয়া ভাষাৰ যিটো আৱেগ সৃষ্টি কৰিব লাগে এওঁলোকৰ আগত নকৰিলে কাৰ আগত কৰিব নহয় কাৰণ এওঁলোকেতো আমাৰ অনাগত ভৱিষ্যত নহয় এওঁলোকে আগবঢ়াই লৈ যাব সকলোখিনি গতিকে যেতিয়া আমাক বিভিন্ন অনুষ্ঠানত মাতে ফ্ৰেছমেন ছ'চিয়েলত মাতে যদি আমি তেতিয়া আহিব পাৰোঁ এতিয়া কিয় নোৱাৰিব এটা ভাল বাৰ্তালৈ কিয় আহিব নোৱাৰোঁ সেইকাৰণে মৰমবোৰ ক'ত লুকাই থাকে নাজানো কিন্তু যেতিয়াই মৰমে মাতে সকলো বাধা নেওচি আগুৱাই আহিবলৈ হেঁপাহ যায় মৰমবোৰক আঁকোৱালি ল'বলৈ মন যায় মৰমবোৰ কাঢ়ি আনিবলৈ মন যায় মৰমৰ কাৰণে এখন প্ৰবল